আমি দলংখন নিৰ্মাণ কৰা প্ৰায় এমাহ হ'ল। আমাৰ বনাওঁতে প্ৰায় এমাহ লাগিছে, 6-7জনমান মানুহে বনাইছোঁ, আমি হাজিৰাও লগাইছোঁ। তাৰপিছত খৰচ হৈছে আপোনাৰ কমেও 1.5 লাখ মান টকা খৰচ হৈছে। এই খৰচখিনি উঠোৱাৰ কাৰণে আমি ৰাইজৰ পৰা তাৰ বিনিময়ত কিবা অলপ মানে হেৰি লৈ আছোঁ আৰু মাননি এটা লৈ আছোঁ অহা যোৱাৰ বিনিময়ত। এবাৰত মানে 20 টকা, যদি আপ ডাউন কৰে 30 টকা এখন বাইকত, চাইকেলত 10 টকা আপ ডাউন। এতিয়া বেছি মানুহ অহা যোৱা নকৰে, প্ৰায় দিনত বাইক 100খনমান যায় আৰু চাইকেল অলপ যায়, তেনেকৈ আৰু বাইকে বেছিভাগ যায়। মানে এইটো ৰাস্তা ক'ৰ পৰা ক'ত সংযোগ হৈছে? এইটো ৰাস্তা আমাৰ গড়চৰৰ পৰা এইফালে গান্ধীবাৰী হৈ টাউনপুৰলৈ গৈ আছে। কণ্টিনিউ অহা যোৱা কৰে প্ৰায় মানুহে, পাইকাৰী আছে বা কিছুমান ব্যৱসায়ী আছে। কিমান বছৰ হ'লে এনেকৈ দলং এনেকৈ দলংখন দি থকা প্ৰায় আমি দেশৰ পৰা দিয়ে আছে আজি 20 বছৰমান। তাৰ আগত আছিল নাও, আছিল চৰকাৰী নাও, আছিল চৰকাৰী দলং আছিল। এই যেতিয়াৰ পৰা BTC আহিল তেতিয়াৰ পৰা আৰু এইবিলাক ব্যৱস্থা বন্ধ হৈ গ'ল। চৰকাৰে দলংখন বনোৱাৰ কথা প্ৰতিশ্ৰুতি দিছিল? প্ৰতিশ্ৰুতি প্ৰতি বছৰে দিয়ে থাকে, ইলেকশ্যনৰ আগে মন্ত্ৰী MLA বিলাকে কৈয়ে থাকে, কিন্তু দিয়া হ'লে নাই আৰু। এইবাৰো কৈছে হেমন্ত ছাৰে এই গড়চৰৰ মানে মিটিঙত কৈছে দলংখন দি দিম এইবাৰ জয় হ'লে 2026-ত, এনেকৈ কৈছে আৰু কি বা কৰে নাজানো। এতিয়া বেমাৰ আজাৰ হ'লে মানুহে কেনেকৈ অহা যোৱা কৰে? বেমাৰ আজাৰে যাতায়াতটো এনে বাৰিষাতো বন্ধ হৈ থাকে, নাও চাও একো নাই। খৰালি মাহতো সিফালতো সিফালে, ইফালতো ইফালে, ইফালে আমাৰ ইফালৰখিনি গড়চৰলৈ যায়, সিফালৰখিনি টাউনপুৰ যায় বা গান্ধীবাৰী যায়, এনেকুৱা আৰু। চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে দলংখন যাতে আমাক নিৰ্মাণ কৰি দিয়ে, যাতে ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা হয়। সেনেকুৱা মানে হেৰি আছে আৰু আশা আছে আৰু, যাতে 2026-ত ইলেকশ্যন জয় হ'লে হেমন্ত চৰকাৰে যেনে বনাই দিয়ে, এইটোৱে মোৰ অনুৰোধ। প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছিল, এইবাৰ হাগ্ৰামা চৰকাৰ আহিলে কি ক'ব? হাগ্ৰামা চৰকাৰ ইতিমধ্যে আহিলে, বনাই দিব বুলি আশা কৰিছোঁ। যে মিটিঙত কৈছে, বহুত কেইখন মিটিঙত আমাৰ এইফালেও মানে আহিছিল মিটিঙত, মানে আমাৰ EM গণেশ দেৱ আহিছিল, আহি পিনে বনাই দিম বুলি কৈছে, যোগাযোগ কৰি পিনে। এতিয়া কি কৰে আৰু সিহঁতে জানিব, আমিতো ইমানখিনি নাজানো, ওপৰত বা কি কৰি আছে কি কৰা নাই এইবিলাক আমি ইমান নাজানো। পৰা আহি আছোঁ, মই গড়েশ্বৰ যাম। প্ৰায় অহা যোৱা কৰে এই ৰাস্তাৰে? প্ৰায় অহা যোৱা কৰোঁ। অসুবিধা মানে যথেষ্ট অসুবিধা হয়, কাৰণ এইটো ইয়াৰ পৰা মচলপুৰ কোকৰাঝাৰলৈকে এইটো ৰাস্তা মানে আহি আছে, এইফালে এইটো ওদালগুৰিৰ পৰা। গতিকে এই যাতায়াতৰ অসুবিধাৰ কাৰণে মানুহে বহু ঠাই ঘূৰি যাব লাগে। উপায় যদি এই বৰপাথাৰ ৰাইজে যদি ফুটপাথৰ ব্ৰিজখন যদি নিদিলে হয়, এতিয়া মানুহে আৰু দুৰ্যোগ, বাৰিষাৰ সময়তো মানে দুৰ্যোগৰ সমস্যাই শেষ নহয়। মানুহখিনি কিমান কষ্ট কৰি তাৰমানে গৈ থাকে। এইটো ইতিমধ্যে চৰকাৰক বহুতো এইটো কৰি আছে, কিন্তু আজি প্ৰতি মই সদায় তাৰমানে এতিয়া মই বেলেগত গ'লোঁ এই ৰাস্তাৰে, আনকি মই ষ্টুডেণ্টটো লৈ আহিছিলোঁ স্কুল, বৰপথাৰত মই স্কুলৰ শিক্ষকতা কৰিছোঁ। গতিকে এই এনেকৈ এটা বাৰিষাত নাৱত যাওঁ, ৰিক্স নাই। এদিনটো ওলোটিও গ'লোঁ পানীতে নাৱৰ পৰা, বা এই চাইকেল টাইকেল পৰি গ'ল, ঠিক তেনেকুৱা সমস্যা। আৰু ইয়াত বহুত চাইকেল ভাহি গৈছে, বাৰিষাতো আৰু উপায় নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰলৈ মই এটি বিশেষ অনুৰোধ, খুব সোনকালে যাতে এই আমাৰ এই পুঠিমাৰী নৈৰ ওপৰৰ দলংখন তাৰমানে নিৰ্মাণ কৰি এইটো যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে, তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। আমি মোটামুটি আজি মেক্সিমাম বহুত বছৰ হৈ গ'ল, মোটামুটি 10-15 বছৰমান হৈ গ'ল। আগত নাও আছিল, এতিয়া নাও চাও নাই। এতিয়া সেই দলংখন বনোৱাত কিছুমান মানুহবিলাকে নিজে নিজে পইচা তুলিও কৰি আছে, আৰু বাছ কিনি কিনে সেইখন দলঙত বনাই কিনে সিহঁতে পইচা ভাড়া লৈ আছে। ভাড়াটোতো দিবই লাগিব, অহা যোৱা। কিমানকৈ লয় ভাড়া? এনেই বাইকত 10 টকা, খুদা মানুহ চাইকেলেদি 5 টকা। মানে কি কৰিম আৰু, নেদিলেওতো নহয়। এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ যায়? এইটো আমাৰ একদম তামোলপুৰৰ পৰা গড়েশ্বৰ। এতিয়া সেই গড়েশ্বৰ আৰু তামোলপুৰ আমাৰ সেইখন দলংটো যদি হ'ল হয়, কিমান মানুহ অহা যোৱা কৰে এই দলং? ঐ বাপাও, মানে বহুত, ৰাতিপুৱাৰ পৰা চুতুত নাই। এই বাঁহৰ দলং দিয়া যোৱা? এই বাঁহৰ দলং দিয়ে অহা যোৱা, কিন্তু গাড়ীটো কিছুমান পিলপিলি লৈ আহে, কিছুমান কিবা লৈ আহে, তাৰ পৰা আৰু ফিৰি যায়, ইফালৰ পৰা আৰু আকৌ সেই গাড়ী ধৰি পেলাই যাব লগা হয়। এনেকুৱা মানে বেমাৰ আজাৰ হ'লে কেনেকৈ মেডিকেললৈকে যায় এই অঞ্চলৰ মানুহ?
সেইটোৱেতো হ'ল এতিয়া বেমাৰ আজাৰ হ'লে ইয়াৰ পৰা আৰু সেইফালে আৰু বেলেগ গাড়ী ধৰিব লাগিল বহুত কষ্ট সেইখন দলং নোহোৱাত তাৰমানে আমাৰ বহুত অসুবিধা চলি আছে চৰকাৰক কি আহ্বান জনাব চৰকাৰে আৰু কি ক'ম চৰকাৰৰ কথাটো আমি নাজানো না এতিয়া চৰকাৰে ল'লিটোতো ভালে আছিল কথাটো সেই গতিকে চৰকাৰে বা কি চিন্তা কৰি আছে আপোনালোকে চৰকাৰক আহ্বান জনাইছিল নেকি এই সভাপতি ছেক্ৰেটাৰী এইবিলাক আৰু আগতে এনেকৈ হেৰি এই কি বুলি কয় এই দলং বনোৱাৰ কাৰণে আৰু কিবা কিটা ফটোক তুলি নিয়া কিবা নিয়া সেনেকৈ শুনি আছিলোঁ কিন্তু আজিকো গিলি নাই কিয় নাই সেইটো আমি ধৰিব নোৱাৰোঁ